হেল্ল' কি খবৰ আজি আমাৰ শ্ব' আছে নগাঁৱৰ কৃষ্ণ আশ্ৰম শিৱ মন্দিৰত য'ত নগাঁও পৰশুৰাম সমাজে পবিত্ৰ শাওণ মাহৰ বুদ্ধ পূৰ্ণিমাৰ পৰা ৰাখি পূৰ্ণিমালৈ বলবম যাত্ৰা কৰে আৰু অসমৰ বিভিন্ন স্থানৰ পৰা পানী আনি নগাঁৱৰ এই শিৱ মন্দিৰৰ শিৱলিংগত ঢালি সেৱা কৰে সেয়েহে আজি পৰশুৰাম সমাজৰ অন্তিমটো কাৰ্যসূচী হৈছে সাংস্কৃতিক অনুষ্ঠান য'ত আজি আমাৰ আছে পাৰফৰ্মেন্স আৰু সিংগাৰ আহিব আমাৰ আজি ঝাৰখণ্ডৰ পৰা চাওকচোন মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে সোমাই মনটো কিবা ভাল লাগি গ'ল আৰু এয়া আমাৰ সাউণ্ড অপাৰেটৰ ৰাজুদা আৰু ৰাতুল তেওঁলোকে আজি আমাৰ সাউণ্ডটো চাব আৰু এয়া ভাবিলোঁ যিহেতু মিটিং হৈ আছে সেয়ে ভাবিলোঁ অলপ শিৱ মন্দিৰত সোমাই পূজা কৰি লওঁ যিহেতু আহোঁতে সময় পোৱা নাছিলোঁ সাউণ্ড চেক আছিলে আমাৰ এয়া শিৱ মন্দিৰত সোমালোঁ অলপ পূজা কৰিলোঁ ইমান ধুনীয়াকৈ সজাইছে দেখি কিবা ভাল লাগি গ'ল এই যে ল'ৰা দুজনক দেখিছে তেওঁলোকে নলবাৰীৰ পৰা চাইকেল লৈ কেদাৰনাথলৈকে যাত্ৰা কৰিছে আৰু তেওঁলোকে তাৰ পৰা পানী আনি আমাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত ঢালিছে আৰু সেয়ে পৰশুৰাম সমাজে তেওঁলোকক সন্মান দিছে তেওঁলোকে কষ্ট মনোবল আৰু ভক্তিৰ ফলতহে ইমানখিনি কাম কৰিবলৈ সাহস পাইছে এতিয়া আমাৰ ঝাৰখণ্ডৰ পৰা অহা সিংগাৰে তেওঁ পাৰফৰ্মেন্স ষ্টাৰ্ট কৰিলে আহকচোন আপোনালোকক অলপ দেখাওঁ और कौन करेगा भोलेनाथ को खुश उठा लेना हाथ और ये तालियों के साथ 1 2 3 के मंदिरिया में विनीत नाच परशुराम के मंदिरिया में विनीत नाच रे परम नाच कमाल भोले সদায়তো কমাৰ্চিয়েল প্ৰগ্ৰামেই কৰি থাকোঁ আজি এনেধৰণৰ ভক্তিমূলক প্ৰগ্ৰাম কৰিবলৈ পাই খুব বেছি ভাল লাগিছে আৰু যিহেতু এতিয়া 12টা বাজিব হ'ল সেই প্ৰগ্ৰামটো শেষো হ'ব হ'ল আমাৰ এতিয়া আমাক ধুনীয়াকৈ তেওঁলোকে প্ৰসাদ দিলে প্ৰসাদ খাই কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আমি ৰ'ব মোৰ এটা ছিকিমৰ ভিডিঅ' আহিবলৈ বাকী আছে আৰু সেই ভিডিঅ'টো যিহেতু মই একদম সময় পোৱা নাই প্ৰগ্ৰামো চলি আছে আৰু ৰাতি টোপনি ক্ষতি হৈছে সেইকাৰণে এডিটো কৰা হোৱা নাই সোনকালে আহিব ভিডিঅ'টো যদি এইটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই